ফাইনেলি নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনালো আৰু আজি আমি পাই গলো এতিয়া আমি আছো তই বনা এতিয়া আমি আছো ধুনাগুৰি ঘাটত আৰু ধুনাগুৰি ঘাটত আমি পাইছো মানে ৰাতি টোপনি ক্ষতি হ'ল 3টা বজাতে আহিলো মানে গোটেই বাটটো খুলো আৰু সেইকাৰণে দেখাব নাপালো একো এতিয়া ফাইনেলি পাই গলো এইটো আছে এইটো টোপনি মাৰি থকা নাছিলি আৰু এইটো গোটেই বাটটো টোপনি আহিছে জেগাটো কেনেকুৱা লাগিছে কাকু কেনেকুৱা লাগিছে আজি একদম জুই লাগিছে মই খালি এতিয়া জুইত মৰি যাম জেগাটা গৈ পেলাই ভাল লাগিব ন বাকী কিবা এটা ক feeling so happy in কিবা কিবি আও কিবা এফালে মনে আছে ওয়া মই গৰমত মৰি থাকিম এটা পিঠিছে চলিছে সব ভিডিঅ'টো চাই থাকক আৰু গৈ আছো আমি তাত গৈ দেখাম আজি ৰাস চাম আপোনালোককো দেখাম আমি চাম কি ৰাস কেনেকুৱা কি হয় সব দেখাম চাই থাকক আমি ন গৈ আছো আমি অকণমান লাগিছে আৰু আমি এতিয়া মানে হেৰিত ৰখিম আৰু ক'ত যাম মাজুলী ৰাস চাবলৈ যাম মাজুলী ৰাস চাবলৈ ৰাসটো পাৰ হৈ লওঁ দেখা যাব কি কয় তাকে তাত কংস তুমি হেৰি কৰিবা ৰাধাজনী কৰিবা হ'ব এতিয়া আহি পালোহি আমি একদম কমলাবাৰীত আমাৰ একদম ৰাতিপুৱাৰ পৰা একদম খালী পেটে পেট চেট পকা কিবা হৈ গৈছে কাকো বিলাই নাইকিয়া হৈ গৈছে খাবলৈ এতিয়া আহি শুকান ভাত চুবাই আছো শুকান ভাত খাই আছো আৰু এতিয়া আমাৰ ৰাইচ পূৰা বহি গ'ল দালি আহি গৈছে চব্জি আহি গৈছে দালি ভাত খোৱা আৰু ডাঙৰ ডাঙৰ পাত মাৰা ভোক লাগিছে জানো এই পাত পকৰদি ন মুখেদি মাৰে দেউৱে হাঁহি আছে পুৰা হাঁহি মেদন মুখে খাদ্যৰ কাৰণে ৰেডি হৈ আছে খাই গৈ লওঁ ৰ'বা তাৰপিছত কি ক'ব গাইছ চানুৱে বোলে মুখে পাতে এয়া চাওক কি ধুনীয়া ধুনীয়া মাছৰ পিচ আহিছে দেই বঢ়িয়া লখিমপুৰ নগাঁও তো আজি আমি এতিয়া ৰুম পালোহি ৰুমত আমি ফ্ৰেছ হৈ পেলাই আৰু বহুত ভাগৰো লাগি আহিছে ভাগৰ লাগি অহাৰ পিছত আমি ফ্ৰেছ হৈ আহিলোঁ মানে বহুতো ভাগৰ লাগিছে সেইটো কাৰণে ক'লো যে আমি এতিয়া লৰালৈকে ওলাই গৈ যাওঁ দিনত চালে বেছি ভাল লাগে হয় নাই সেইটো কাৰণে বোলো দিনত কেনেকেনো সজাইছে কৈছে ৰাস কেনেকুৱানো হয় চালোগে এনেকুৱা ইমান ডাঙৰ ৰাস মানে সপোন মানে লাইফত দেখাই নাই মানে আৰু কাৰণে ঘূৰি এতিয়া মানে পুৰা মজাকে আহিছো যিহেতু ঘূৰিব লাগিব মাজুলীত আহি পেলাই যদি ৰেষ্ট লৈ থাকো নহ'ব মানে ঘূৰা নহ'ব এখন ৰাখে বুলি নহয় আমি কেইবাখনো ৰাখ চাম আৰু পুৰা গোটেই মাজুলীখন চাওঁগে এতিয়া মজা লাগিব আৰু এতিয়া চাব নোৱাৰিম কালিলৈও চাবলৈ থ'ব লাগিব নহ'লে চানুৱে গোটেইখিনি দেখুৱাই আছে চাই সি মানে লাষ্ট কৰে ভিডিঅ' চিডিঅ' কৰি থাকিলে এতিয়া আমি টাউনৰ ফালে যাওঁ বলক কিবা কিবি ঘূৰি আহোঁগে অকণমান কিবা আৰু কাকু আছে কাকু পুৰা একদম গাড়ী ৰেডি এই কাকু ৰেডি আৰু দেখিছে কি ধুনীয়াকে ইয়াত সজাই কৰি তুলিছে আৰু একদম ইহঁতৰ পুৰা ফূৰ্তি আজি ন পুৰা ভাল লাগিছে কাকু নাওখন ইপাৰ পৰা সিপাৰ হৈ যাব কোনখন এইখন নাও ন নাওখন সেইফালৰ পৰা আহি এইটো চাইড পাবহি ন ৰাধা কৃষ্ণ ওপৰত বহুত ধুনীয়া ডেকৰেশ্যন কৰিছে আৰু এইফালে কৃষ্ণ দেখিছে কৃষ্ণটো কি ধুনীয়াকে সজাইছে চাওক আপোনালোকে সম্পাদকৰ দায়িত্ব পালন কৰি যোৱা প্ৰয়াত শিল্পীগৰাকী শ্ৰদ্ধাঞ্জলি জনালোঁ লগতে সত্ৰৰ শ্ৰী শ্ৰী কৃষ্ণ দেখিছে আমাৰ সৌভিক ৰাজখোৱাই মাজুলীত আহি চাহ বিলাই ফুৰিছে চাওকচোন চাহ বেছি আছে চানু যাৰ যোনটো চেনেলত মোক যোনে কথা কৈছে তাৰ মানে এনেকুৱা এটা প্ৰব্লেম হৈ আছে যোনটো প্ৰব্লেম সি কেতিয়াবা ফুটি যাবলৈও আছে চাহ এইটো গিলাচ কালে আমাৰতো পালো বাৰু আমাৰ পাই গলো এইটো গিলাচ কা এই সৌভিকে একদম ৰজক লৈ ক'ত যায় দিতা গুচি গ'ল এতিয়া ৰাস চাবলৈ আহিলো আমি আৰু ৰাস চাবলৈ আহি এতিয়া বৰ্তমান দ্বিতীয় শ্ৰেণীৰ টিকেট কাটা হৈছে আৰু টিকেট কাটি এইটো দেখিছে 250 টিকেট কাটিছো বাকী আৰু এটা টিকেট দেখিছে টিকেট কাটি আমি এতিয়া দেখিছে পুৰা টিকেট কাটি যাবলৈ ৰেডি আৰু মানুহ চব বলক ৰাস চাবলৈ আহিব ৰাস ষ্টাৰ্ট হ'ব কেনেকুৱা লাগিছে ৰাস চাবলৈ কিবা এটা কওঁ কিয় নকওঁ এইকেইটা বেঙা হ'ল এইকেইটা ভাগৰ হ'ল এইকেইটা কথা নাই
মাজুলীৰ জগতখনত অসমৰ কৃষ্টিৰ পথাৰখনত নৃত্য পৰিচালক হিচাপে তেখেতে সমাজ জীৱনত বহু দিছে। আমি এই মঞ্চত তেখেতক আন্তৰিক সম্বৰ্ধনা জ্ঞাপন আমি ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিলোঁ আৰু ৰাখোঁ মানে বহুত সুবিধা হৈছে সেইকাৰণে ফোন কৰি মানে কাইলৈ আকৌ দেখাম আৰু এতিয়া চব শুব কি কয় বহুত টোপনি ধৰিছে কাইলৈ গোটেই মাজুলীখন দেখাব চকু মুঠ খাই আহিছে ন ঐ কাকু টোপনি ধৰিছে নে ভিডিঅ'টো ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব বাই বাই